গাইজ নাজলিন ব্লগছৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আমাৰ বৰ এটা ভাল নহয়, কাৰণ আমাৰ ছোৱালীজনী বেজি লৈ জ্বৰ উঠি আছে। হয়নে চুনু? জ্বৰ ভালে পোৱা নাই আমাৰ চুনু। চুনু চুনু বিবি ক'ত আছে কৈ দিয়া। চুনু কি হৈছে কৈ দিয়া। বিবি ফুটো লগাইছা নে কি লগাইছা? চুনু কি লগাইছা কোৱাচোন, কি লগাইছা কৈ দিয়া ন। চুনু কি লগাইছা? কি লগাইছা? ওটো কি কৰিবা? ওটো নলয় হয় নাই? আৰু মই বনাই আছো ৰাতিৰ বাবে দাংবডি ভাজি। আজি ৰাতি বৰ বিশেষ একো নবনাওঁ আৰু স্পেচিয়েল বুলি একো নাই আৰু মানে আজি এই জ্বৰ উঠি আছে যে ইমান আমনি কৰিছে, একো কৰিবই পৰা নাই। আৰু দালি, দিনৰ দালি আছেই, গৰৈ মাছ এটা আছে, সেইটোকে চাটনি বনাম আৰু দাংবডি ভাজি, সেয়াই আৰু আজি আমাৰ। এইফালে চুনু কোৱা কিবা এটা, হাই কোৱা হাই। আমাৰ ছোৱালী আছে, কেনেকৈ কিটো বস্তু ল'বলৈ পাৰোঁ হয় নাই? এইজনী জ্বৰ উঠি মুখখন অকণমান হৈ গ'ল হয় নাই? হ'ল আহিছে ন? ফুটু ফুটু লগাই আছা। তোমাৰ ফুটু কোনটো দেখাই দিয়া চোন। ফুটু কোনটো? সেইটো থৈ দিয়া, সেইটো থৈ পেলাই দেখুৱা ফুটু কোনটো। পালে আমি দুজনী হয় নাই? এইটো চোনৰ ফুটু কোনটো? চোনৰ ফুটু কোনটো দেখাই দিয়া। ফুটু আম্মা কোৱা, আম্মা। এইটো ফুটু গম পাইছো, আম্মা কোৱা, আম্মা। এইফালে আমাৰ দাংবডি ভাজি হৈ আছে, এয়া ভাত হ'ল। চাওক ইমান খেদো হ'লেও আমাৰ ঘৰলৈ আহে, ইমান দিগদাৰ কৰে আহি। এইটো ইমান কিউট পোৱালি, পলালে পলালে পলালে। এইটো ইহঁতক ইমান খেদো হ'লেও আমাৰ ঘৰলৈ আহে। আমাৰ চুনুৰ লগত খেলে ন চুনু? সেয়া দেখিছে দেখিছে, একদম ঘৰ দুৱাৰ ঠিক কৰি থাকিব নিদিয়ে, চব পেলাই ইহঁতি বদমাছ। এইফালে আমাৰ চুনুৱে এতিয়া মাম খাব হয় নে চুনু? মাম খাবা। আমাৰ ছোৱালীজনী যে খুৱাবলৈ ইমানেই দিগদাৰ নহয়, একদম একেবাৰে নাখায়। আৰু লোৱা লোৱা মাম লোৱা। আমাৰ চুনুৱে মাম খাব ন, লোৱা। এইয়া আমাৰ চুনু মাম খাইছে হয় নে? দেখিছে আম খাব লাগে যে পলালে। সেয়া নাযাবা হা, পৰি থাকিবা। দেখিছে আমাৰ ছোৱালীৰ কচু গুটি দেখিছে। নেযাবি সেইফালে। দেখিছে দেখিছে তাইৰ বুদ্ধি দেখিলে, নেযাবি। মাম খাই হ'ল। আমাৰ চুনু বেয়া ছোৱালী, মাম চাম নেখায়, অকল দাদা খাব লাগে নে? এইফালে চোৱা চুনু, চুনু দাঁতকেইটা দেখাই দিয়া। চুনু কি কৰিছা? মুখত গৈছে কি কৰি আছা? মাম খাইছা, পটাপট খোৱা খোৱা খোৱা, মাম খোৱা। ওইয়া এতিয়া ডাঙৰ এক্সিডেণ্ট এটা হ'লতে। চুনু খোৱা খোৱা মাম খোৱা। মাকে মাম খুৱাই খুৱাই গোটেই দৌৰি ফুৰিছে তাইৰ পিছে পিছে। মাম চাম নাখায় ইহঁতি, চব একে, মাম চাম একো নাখায় হয় নে? সেয়া দেখিছে দেখিছে, মাম খাই লোৱা তেতিয়া আহিবা। যোৱা এই চিয়নি। হেল্ল' গাইজ, গুড মৰ্ণিং। আজি হয় পিছদিনা ৰাতিপুৱা
কালি ৰাতি সুনু বহুত দেৰিকৈ শুলে তাইৰ লগত লাগি থাকোঁতে আৰু ভিডিঅ' কৰিবলৈ নহ'লে মই চাহ বনাইছোঁ মোৰ বাবে বাকী আমাৰ চব হৈ আছে বাপেক জীয়েক এয়া পাছফালে আমি চব এতিয়া বহি আছো হয় না সুনু আমাৰ সুনু হৈ উঠিলে আমি চব ইয়াত বহি আছো আৰু হয় না মা কি কৈছা আৰু মই খাই আছো তামোল কোনে কোনে খাই তামোল কমেণ্টত জনাবচোন দেই এইফালে এইফালে আমাৰ টেংকি চাফা কৰি আছে এয়া আমাৰ টেংকিটো গধূলি চাহ খাবলৈ এইফালে ভাজি আছো পাপৰ এইফালে সুনুৰ গাখীৰ উতলিলে এজনী আমাৰ সুনু হয়নে সুনু কি খাইছা দেখুৱা মাম খাইছা এইফালে আমাৰ চাহ হৈ গ'ল সুনু চাহ খাবা হা ঠিক আছে তেন্তে আমি চাহ খাই লওঁ আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আজিলৈ আহিছোঁ তেন্তে বাই বাই